গুড মৰ্ণিং এভৰিৱান আৰু মোৰ অন্যতে ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা এতিয়া 7:30 বাজিছে। মই উঠিলোঁ অথনি, তাৰপিছত ল'ৰাৰ লগত একদম ল'ৰা অথনিতে উঠি তাক অকণমান খেলাই ধূলাই বিচনাতে মাৰ ওচৰত দি থৈ আহিছোঁ। বাকী আজি বোলো ৰাতিপুৱা কিখিনি কৰোঁ ৰাতিপুৱাৰ পৰা দিনটোলৈকে তাকে আপোনালোকক দেখাওঁ, চাই থাকিব ব্লগটো। ল'ৰা সেইটো শুই আছে। ৰাতিপুৱা চাহকাপ খাবলৈ লৈছোঁ, বৌ আৰু মই দুইজনী একেলগে বাকি লৈছোঁ। তাৰপিছত ৰাতিপুৱাৰ পৰা কিখিনি কৰোঁ, অথনি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট দিওঁতে মই মুখেই ধোৱা নাই, একোৱে কৰা নাই। ল'ৰাটোক মাত্ৰ মাৰ হাতত দি পেলাই প্ৰথম ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ। এতিয়া গা পা ধুই আজৰি দুইজনীয়ে চাহ একাপ খাওঁ, খাই কৰি লৈ পেলাই আপোনালোকক বাকীখিনি কি কৰোঁ দেখুৱাই আছোঁ, চাই থাকিব ব্লগটো। আৰু ৰাতিপুৱা সময় গাইছ, আজি ব্ৰেকফাষ্টত বোলো পানী পিঠা বনাওঁ। মানে পিঠাগুড়িটো খুন্দি লৈ পেলাই তাতে জোখমতে পানী দি পেলাই পিঁয়াজ জলকীয়া নিমখ দি পেলাই তেনেকৈ বনোৱা হয়। আপোনালোকৰ ফালে কি বুলি বনোৱা হয় তলত কমেণ্ট কৰিবচোন। আমাৰ ইয়াত পানী পিঠা বুলি কোৱা হয়। আৰু এয়া বনাবলৈ লৈছোঁ। তাৰপিছত আমাৰ মানুহজনে খাই খুব ভাল পায়। আপোনালোকে কি বুলি কয় এইটো পিঠা আপোনালোকৰ ছাইডত জনাবচোন কমেণ্ট কৰি। ফাষ্ট কৰি দিয়া এতিয়া, এটা ফাষ্ট কৰি ফালিয়ে দিছে হ'বহে। ৰেডি এখন কেনেকুৱা ধুনীয়া। ভাত পানী বনাই এতিয়া আজৰি পিজৰি হৈ ল'ৰা ছোৱালী দুইটাকে গা পা ধুৱাই আজৰি হ'লোঁ। খাম আৰু মানুহজন দাদাহঁত আহক তেতিয়া খাম। তাৰপিছত এতিয়া আবেলি সময়ত আমাৰ পেহীহঁতো আহি আছে মোৰ ল'ৰাৰ খবৰ ল'বলৈ। তাৰপিছত দেখুৱাম পেহীহঁতক যদি পাৰোঁ, চাই থাকিব ব্লগটো। বাতিটো চপাই দিওঁ ৰখ। হৈ গ'ল নেকি? আমাক নিলে খাবলৈ বাতি অথনি গাইছ পেহীহঁত আহিলে। তাৰপিছত পেহীহঁত আহোঁতে ভিডিঅ' কৰিবলৈ নহ'লে, ল'ৰাটোৱে আমনি কৰিছিলে। তাৰপিছত বনোৱা কৰাত লাগিলোঁ, ভিডিঅ' কৰা নহ'লে। পেহীহঁত খাই বৈ আজৰি হৈ গ'ল। মই এতিয়া ছোৱালীজনীক পঢ়াবলৈ আনিছোঁ, কাইলৈৰ পৰা ছোৱালীৰ পৰীক্ষা। এয়া আমাৰ টিকলি পঢ়ি আছে। হাই কৰি দিয়া, হাই। ভালনে আপোনালোকক সোধা? মাতা ভালনে? তাই কাইলৈ পৰীক্ষা আছে, পঢ়াই লওঁ, পঢ়াই লৈ পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ। এতিয়া আমাৰ ভাত পানী বনোৱা হৈ গ'ল। এয়া ভাত, এইফালে দালি বহাই দিলোঁ, দালি হৈ গ'ল। তাৰপিছত এইফালে মায়ে দিনতে হাঁহৰ মাংস বনাইছিলে, এয়া হাঁহৰ মাংসকণ অকণ গৰম কৰি দিছোঁ। আৰু এইফালে বেঙেনা ফ্ৰাই কৰিম, সেয়াই আৰু আজি ৰাতিৰ আহাৰ। আৰু কোনে কোনে হাঁহৰ মাংস খাই ভাল পায় মোক তলত কমেণ্ট কৰি জনাবচোন। মই ইমান এটা ভাল নাপাওঁ, খাওঁ আৰু ইমান এটা ভাল নাপাওঁ। তাৰপিছত আজিলৈ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। গাইজ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰি দিব। আৰু মই ইউটিউবলৈ অহা বেছি দিন হোৱা নাই, কিবা যদি ভুল হৈছে তলত কমেণ্ট কৰি জনাব। আৰু এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই, গুড নাইট।